নমস্কাৰ বন্ধু-বান্ধৱীসকল বহুতো সময়তে এন্দুৰে বৰকৈ আমনি কৰে মানুহৰ ঘৰত নিগনি যেনেকৈ থাকে ঠিক তেনেকৈ এন্দুৰেও বৰ বেছি আমনি কৰা দেখা যায়। আজিৰ ভিডিঅ'টোত মই আপোনালোকক এন্দুৰৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব তাৰ বিষয়ে ক'বলৈ গৈ আছোঁ। তিনিটা মাত্ৰ সহজ ঘৰুৱা উপায় দিম যিকেইটাৰ অৱলম্বন কৰি আপোনালোকেও আপোনালোকৰ ঘৰৰ পৰা এন্দুৰসমূহ দূৰ কৰিব পাৰে। এন্দুৰৰ পৰা পৰিত্ৰাণ পাবলৈ আমি বহুতো সময়ত বজাৰৰ পৰা নানান ধৰণৰ কীটনাশক দ্ৰব্য ক্ৰয় কৰি আনো, যিবিলাক আমি স্প্ৰে কৰোঁ নতুবা ব্যৱহাৰ কৰোঁ, আৰু সেইবোৰ ব্যৱহাৰ কৰাৰ ফলত আমাৰ ঘৰৰ পৰা এন্দুৰসমূহ কেইদিনমানৰ কাৰণে নোহোৱা হয়। আৰু ঠিক তেনেকৈ আমি নিগনিও খেদোঁ বা আমাৰ ঘৰত থকা কীট পতংগবোৰ দূৰ কৰিবলৈ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰোঁ, কিন্তু আমি কেইদিনমানৰ পাছত পুনৰ সেই সমস্যাত ভুক্তভোগী হ'ব লগা হয়। কিন্তু বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকক তিনিটা একেবাৰে সহজ ঘৰুৱা উপায় দিম। বিশ্বাস কৰক, আপোনালোকে ব্যৱহাৰ কৰি চাব, তেতিয়া আপোনালোকে নিশ্চয় সুফল পাব। বহুতো ব্যক্তিয়ে এন্দুৰৰ সমস্যাত ভুক্তভোগী হৈ থাকে। আচলতে এন্দুৰৰ যি উৎপাত, সেই উৎপাতৰ সমস্যাত ভুক্তভোগী হৈ থাকে। বন্ধু-বান্ধৱীসকল, প্ৰথম উপায়টোৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব জালুক আমি বহুতো ঔষধত ব্যৱহাৰ কৰিব পাৰোঁ, যদিও আজি মই আপোনালোকক শিকাবলৈ চেষ্টা কৰিম কেনেকৈ আপোনালোকে জালুকৰ জৰিয়তে এন্দুৰ নোহোৱা কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে কেইটামান জালুক ল'ব, ভালদৰে খুন্দি অলপমান মিহি কৰি ল'ব। তাৰপিছত সেই জালুকখিনি আপোনালোকে যিসমূহ ঠাইত এন্দুৰ অহা প্ৰত্যক্ষ কৰে, আচলতে যিসমূহ ঠাইলৈ আপোনাৰ ঘৰত এন্দুৰ বেছিকৈ আহে সেই ঠাইসমূহত ছটিয়াই দিব। তেনেকুৱা কৰিলেও আপোনালোকৰ ঘৰৰ পৰা এন্দুৰ পলাই পতং দিব। আচলতে এই কথা মই কোৱা নাই, বিশেষজ্ঞসকলে কোৱা মতে, গৱেষণাৰ মতে জানিবলৈ সক্ষম হৈছে যে জালুকৰ উগ্ৰ গোন্ধৰ জৰিয়তে এন্দুৰ পলাই পতং দিয়ে, যি গোন্ধ আমি সহ্য কৰিব পাৰোঁ বা ভাল পাওঁ, কিন্তু এন্দুৰ বা নিগনিয়ে সেই গোন্ধ সহ্য কৰিব নোৱাৰে। এতিয়া মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম দ্বিতীয় উপায়টোৰ বিষয়ে। দ্বিতীয় উপায়টোৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব জালুকৰ গুড়িৰ লগতে জলকীয়াৰ গুড়ি। আচলতে জলকীয়াৰ গুড়িও এন্দুৰে সহ্য কৰিব নোৱাৰে বা সেই উগ্ৰ গোন্ধ সহ্য কৰিব নোৱাৰে। তাৰ লগতে আপোনালোকে অলপমান পিঁয়াজৰ ৰস মিহলাই ল'ব, আৰু তিনিটা বস্তু মিশ্ৰণ কৰি লোৱাৰ পাছত আপোনালোকে যিসমূহ ঠাইত এন্দুৰ প্ৰত্যক্ষ কৰে তাত আপোনালোকে ছটিয়াই দিব। তেনেকৈ যদি কেইদিনমান কৰে, তেতিয়াও আপোনালোকৰ ঘৰৰ পৰা এন্দুৰ নোহোৱা হৈ যাব। বন্ধু-বান্ধৱীসকল, 3 নম্বৰৰ উপায়টোৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব এটুকুৰা কপাহী কাপোৰ, আৰু সেই কপাহী কাপোৰত আপোনালোকে কেইটামান লং বান্ধি ল'ব। আৰু সেই লং বান্ধি লোৱা টোপোলাটো যিসমূহ ঠাইত আপোনালোকে এন্দুৰ প্ৰত্যক্ষ কৰে, আচলতে যিটো ৰাস্তাই দি এন্দুৰসমূহ আহে আপোনালোকে নিশ্চয় দেখিছে, সেই ৰাস্তাটোত থৈ দিব। তেনেকুৱা কৰিলে সেই লঙৰ গোন্ধ সহ্য কৰিব নোৱাৰি এন্দুৰ আপোনালোকৰ ঘৰলৈ নোহোৱা হৈ যাব বা নহা হৈ যাব। বন্ধু-বান্ধৱীসকল, একেবাৰে অৱশেষত আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে যেতিয়া আমি ঘৰখন লেতেৰা কৰি ৰাখোঁ, তেতিয়া এন্দুৰ, নিগনি, পঁইতাচোৰা এনেধৰণৰ কীট পতংগই বাস কৰে। আচলতে যিমানেই পাৰোঁ আমি নিজৰ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। যিসমূহ নলা বা নৰ্দমা, যিবিলাক ড্ৰেইনত আমি পানী অহা যোৱা কৰে, আমাৰ ঘৰৰ কাষেদি অহা যোৱা কৰিব পাৰে, বা আমাৰ ঘৰলৈ যিবিলাক নলাইদি পানী আহে, তেনেকুৱা ঠাইবিলাকত আমি যদি লেতেৰা জাবৰ জোঁথৰ নেপেলাই সেইবিলাক পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ, তেতিয়াও এনেধৰণৰ সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। তাৰোপৰি আমাৰ ঘৰখনত যদিহে অলাগতিয়াল কিছুমান ৱালত হওক বা য'তেই নহওক ফুটা আছে, তেতিয়াহ'লে সেইবোৰ বন্ধ কৰি ৰাখিব লাগে। তেতিয়া আমি নিৰোগী হৈ থকাৰ লগতে কীট পতংগৰ পৰাও হাত সাৰি থাকিব পাৰোঁ। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে আপোনালোকক নিশ্চয় এন্দুৰ খেদিবলৈ সহায় কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই কৰি ল'ব। আৰু যদি ফেচবুকত ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰি ল'বলৈ অনুৰোধ জনালোঁ। তেন্তে পুনৰ লগ পাম এটা সুন্দৰ ভিডিঅ'ৰ সৈতে। চাই থাকিব আমাৰ ভিডিঅ'সমূহ। আজিলৈ ইমানেই, ধন্যবাদ।